তাই আৰ্ট খুব ভাল পায়, আৰ্ট কৰিও ভাল পায়। সেয়েহে মই পিছত চাব বুলি অকণমান ভিডিঅ' কৰি মই ৰাখি থৈছোঁ। আৰু আৰ্ট কৰিলে বোলে আখৰবিলাক ভাল হয়, সেই হেতুকে মই তাইক বৰ্তমান আৰ্ট স্কুলত এডমিশ্যন কৰাই দিছোঁ, মানে নাম লগাই দিছোঁ। গতিকে চাওঁচোন বাৰু তাইৰ আখৰবোৰ ভাল হয়নে নহয়। কিন্তু আৰ্ট কৰি কিন্তু বহুতেই ভাল পায়, আৰু তাৰে অকণমান দেখাই দিছোঁ। আৰু কালাৰবিলাক প্ৰায়বোৰ ইউজ নকৰাকেই পেলাই দিবলগীয়া হয়, নষ্ট কৰে কিছুমান। আৰু ইয়াত দেখিছেনে, তেওঁ ধুনীয়াকৈ পেঞ্চিলে আঁকি লোৱাৰ পাছত বৰ্তমান ফাইনেলি কালাৰ দিবলৈ লৈছে। নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব যে কিমানখিনি তাই আৰ্টৰ মানে হেৰিখিনি কিমান আছে। সেইটো সময়ত গম পাম, কেতিয়া আৰ্টৰ কেতিয়া পাৰে। আৰু দেখিছেনে, অৱশ্যে তাই ইমানো বেয়া অঁকা নাই, ভালেই আঁকিছে। আৰু তাইক ধুনীয়াকৈ কালাৰবিলাক কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে অলপ কমেণ্ট কৰি জনাব, লগতে তাইক উৎসাহ দিব। আৰু কিনো ক'ম, আপোনালোকৰ মৰম অবিহনে, আপোনালোকৰ আশীৰ্বাদ অবিহনে তাই আধৰুৱা হৈ ৰ'ব। গতিকেলৈ আপোনালোকে উৎসাহ দিয়ক, আপোনালোকে উৎসাহ দিব, তাই যাতে আগলৈ ভাল আৰ্ট কৰিব পাৰে আৰু তাইৰ মনৰ বাঞ্ছা যাতে পূৰ হয়। গতিকে আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ যে দেখিলেনে, আম আঁকিছে, আপেল আঁকিছে, কল আঁকিছে, আৰু ষ্ট্ৰবেৰী আঁকিছে, ইফালে মানে লেট্ৰিন কি আঁকিছে আৰু এয়া দেখিলেনে। তো এইবিলাক তাই কালাৰ দিব ধুনীয়াকৈ। আৰু তাই পিছলৈ চোৱাৰ কাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ। তাই কিবা এটা কৈছে, গতিকেলৈ আশীৰ্বাদ কৰিব। ধন্যবাদ।